So hey guys, welcome back to my YouTube channel. মোৰ নাম বিশ্বকমল বৰা আৰু আজি মই আহিছোঁ গুৱাহাটী চিটি চেণ্টাৰ আৰু চিটি চেণ্টাৰ আমি এনেকুৱা এটা বস্তু কিনিব আহিছোঁ যোনটো বস্তু অফলাইন আপুনি নগাঁৱতো আমি নগাঁও পৰা আহিছোঁ নগাঁৱতো দৰ কথা আপুনি গোটেই অসমতে নাপায় বস্তুটো অনলাইন কিনিলে পাব কিন্তু অফলাইন আপুনি গোটেই অসমত নাপায় যোনটো বস্তু অকল গুৱাহাটী চিটি চেণ্টাৰতে পোৱা যায় চ' কি বস্তু কিনিম ব'লক আমাৰ লগত চাব বস্তুটো আৰু ইয়াতে মোৰ লগত দুজন আহিছে বিশাল আৰু সৌৰভ তেওঁলোক বেক সাইডে আছে আৰু যোনটো বস্তু কিনিব সেইটো বস্তুটো মই নহয় সৌৰভে কিনিব আৰু ব'লক চাওঁ কি বস্তু কিনে যোনটো ক'তো নাপায় অকল চিটি চেণ্টাৰতে পোৱা যায় চ' চাই থাকক ভিডিঅ'টো চ' আমি মাস্ক লগাই ল'লোঁ এতিয়া মাস্কটো বহুত ইম্পৰ্টেণ্ট হয় মাস্ক নিপিন্ধিলে ভিতৰত এণ্ট্ৰি নিদিব যিহেতু চ' এতিয়া আমি ব'লক চিটি চেণ্টাৰত সোমাওঁ নাও চেকিং টাইম আৰু ব'লক এতিয়া আমি যোনটো বস্তু কিনিবলৈ আহিছোঁ সেইটো কিনো ষ্ট'ৰখন বিচাৰোঁ ইয়াত ক'ত আছে আৰু আপোনালোকে চাব বস্তুটো ৱাও চিটি চেণ্টাৰৰ ভিতৰখন ইমান ডাঙৰ নহয় আৰু ইমান ধুনীয়াকৈ সজাই থোৱা আছে ইয়াতে চাওক কিমান ধুনীয়াকৈ লাইটিং কৰি সজাই থোৱা আছে চব আমি এই ষ্ট'ৰখনে বিচাৰি আহিছিলোঁ চিটি চেণ্টাৰলৈ OnePlus ষ্ট'ৰ আৰু ইয়াতে আমি কি কিনিম গম পাব এতিয়া আপোনালোকে চ' চাই থাকক ভিডিঅ'টো আমি এইটো বস্তু কিনিবলৈকে আহিছিলোঁ নগাঁৱৰ পৰা চিটি চেণ্টাৰলৈ OnePlus Nord যিহেতু OnePlusৰ ষ্ট'ৰ নগাঁৱত নাইকিয়া নগাঁও মানে গোটেই অসমতে নাইকিয়া বৰ্তমান অকল চিটি চেণ্টাৰতে আছে সেইটো কাৰণে আমি ইয়ালৈ আহিবলগীয়া হ'ল অফলাইন কিনিবৰ কাৰণে চিটি চেণ্টাৰত এইখন OnePlus ষ্ট'ৰ অ'পেন কৰা আজি 1.5 মাহমান হৈছে আৰু অ'পেনিং কৰিবলৈ জুবিন দা আহিছিলে এতিয়া আপুনি চাওক OnePlus Nordৰ আনবক্সিং এইটো OnePlus Nordৰ 8GB ভেৰিয়েণ্ট 12GB পাইছোঁ কিন্তু সৌৰভক ব্লু কালাৰত লাগে 12GB আপোনাৰ ব্লু কালাৰত আজি এভেইলেবল নাই সেইটো কাৰণে 8GB ল'বলগীয়া হ'ল ব্লু কালাৰত Thank you. এতিয়া আমি চিটি চেণ্টাৰ ভিতৰতে আছোঁ আপোনালোকক কৈছিলোঁ যোনটো আমি ইয়াত কিনিব আহিছোঁ মোবাইল এটা OnePlus Nord যোনটো গোটেই অসমৰ ভিতৰত ইয়াতে অফলাইন কিনিব পৰা যায় গুৱাহাটী চিটি চেণ্টাৰ বাহিৰে আপুনি ক'তো নাপায় কিনিবৰ কাৰণে চ' OnePlus Nord কিনিলোঁ লগৰটোৱে আহি কিনিলে আৰু বৰ্তমান বিশালে এই সিও ব্লগিং কৰি আছে ত' আমি এতিয়া চিটি চেণ্টাৰ ওপৰলৈ যাওঁ আমি এতিয়া বৰ্তমান ফাৰ্ষ্ট ফ্ল'ৰ আছিলে ছেকেণ্ড ফ্ল'ৰলৈ আহিছোঁ ব'লক চাওঁ এতিয়া কি আছে ৰিবক নহয় এডিডাছ তাৰপিছত আছে ৰিবক এডিডাছ আৰু ৰিবক জোতা কিনিব বিচাৰোঁ জোতা নে ভাল জোতা জোতা ভাল জোতা আছে আৰু কি আছে চোৰ বজাৰত পোৱা যায় আপোনালোকে চাব চাৰ্চ কৰি আপোনালোকে ইউটিউবত চাব দিল্লী কলকাতা গুৱাহাটী চোৰ বজাৰত পাই যাব বিশাল ৰাইড কৰিবা তোমাৰ কাৰণে ফ্ৰী ৰাইড যোৱা তোমাৰ কাৰণে ফ্ৰী ৰাইড মাৰ্চিডিজো আছে বিশাল তোমাৰ মাৰ্চিডিজৰ সপোন আছে মাৰ্চিডিজ কিনা সপোন যোৱা আজি মাৰ্চিডিজ কিনা সপোন পূৰা কৰি লোৱা ইয়াতে চাওক মাৰ্চিডিজ আছে মাৰ্চিডিজ GLA ক্লাছ ফ'ৰ্ড চব ব'লক এতিয়া আমি ইয়াতে যিহেতু বিশালে গাড়ী নিকিনে চ' আমাৰ হৈ গ'ল এতিয়া আমাৰ ইয়াত চিটি চেণ্টাৰত কাম ৰেডি কৰিব লগা আছিল মোবাইল আপডেট হৈ গ'ল কিনা হৈ গ'ল পে'মেণ্ট চব হৈ গ'ল চ' আমি এতিয়া ইয়াৰ পৰা যাব লাগিছোঁ যিহেতু বহুত দেৰি হৈ গৈছে আকৌ আমি নগাঁও আজি ৰিটাৰ্ণ হ'ব লাগিব এতিয়া 6টা বাজি গ'ল আৰু এতিয়া ইয়াত আমি বহুত চালোঁ ভাল লাগিছে চিটি চেণ্টাৰ কিনা নাই একো বস্তু আমি যিটো আজি কিনিম বুলি অহা নাই সৌৰভৰ মোবাইলৰ কাৰণে আহিছোঁ চ' ইয়াতে ফটোগ্ৰাফী চলি আছে ইয়াত OnePlus Nord ফটোগ্ৰাফী OnePlus Nord ফটোগ্ৰাফী চ' এতিয়া আমি যাওঁ আকৌ ঘূৰি নগাঁৱলৈ বাই বাই আৰু এটা কথা ভিডিঅ'টো লাইক
কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপুনি নতুন আহিছে চ' বাই বাই নেক্সট ব্লগত লগ পাম